ক্লাছ 10 ট্ৰিগোনোমেট্ৰি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে 45 ডিগ্ৰী কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাত উলিওৱা। আমি পিছত 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাত উলিয়াম। ফাৰ্ষ্ট আমি এতিয়া 45 ডিগ্ৰী কোণৰ ট্ৰিগোনোমেট্ৰিক অনুপাত উলিওৱা বুলি কুৱেশ্যনটো দিছে। ট্ৰিগোনোমেট্ৰিক অনুপাত উলিওৱা বুলি ক'লে আমি উলিয়াব লাগে sin 45 ডিগ্ৰী উলিয়াব লাগিব, cos 45, sec 45, tan 45, cot 45 উলিয়াব লাগিব আৰু cosec 45 উলিয়াব। গতিকে আমি এতিয়া কেনেকৈ আগবাঢ়িম? আমি প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ ল'ম। সমকোণী ত্ৰিভুজ বুলি ক'লে সমকোণী ত্ৰিভুজ যদি আমি এ বি চি লওঁ, মই এইটো ইয়াত লৈছোঁ, চিটো ইয়াত লৈছোঁ, তোমালোকক বুজিবলৈ সুবিধা হ'ল। এ বি চি লওঁ, তেন্তে সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, গতিকে এইটো কোণ 90 ডিগ্ৰী। আমি এই সমকোণী ত্ৰিভুজটো এনেকৈ লৈছোঁ যাতে তাৰ দুটা বাহু সমান হয়। সমকোণী ত্ৰিভুজৰ এটা হৈছে অতিভুজ আৰু বাকী দুটা বাহু হৈছে বি চি আৰু এ বি। গতিকে আমি বাকী দুটা বাহু লৈছোঁ। এটা বাহু যদি বি চিৰ যদি দৈৰ্ঘ্য এ হয়, তেন্তে এ বিৰ দৈৰ্ঘ্য এ হ'ব। আমি এনেকৈ লৈছোঁ যাতে বি চিও এ হ'ব লাগিব, এ বিও এ হ'ব লাগিব। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি এটা উপপাদ্য প্ৰয়োগ কৰিব পাৰোঁ, সেইটো হৈছে পাইথাগোৰাছৰ উপপাদ্য। পাইথাগোৰাছ মই গৈছোঁ ৰ'ব, উপপাদ্য। পাইথাগোৰাছৰ উপপাদ্য মতে সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ, অতিভুজা লৈছে অতিভুজ এ চি, অতিভুজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। অৰ্থাৎ সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকী দুটা বাহু এ বি, বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। গতিকে আমি বাকী দুটা বাহুক বৰ্গ কৰিলোঁ, আকৌ তাক যোগ কৰি দিলোঁ। এতিয়া আমি এ বি আৰু এ চিৰ ভেলু, এ বি আৰু বি চিৰ ভেলু জানো। গতিকে আমি কি কৰিম, এ চিটো থাকিব তেনেকৈ এ চি স্কোৱাৰ, এ বিৰ ভেলু আছিলে এ স্কোৱাৰ আৰু বি চিৰ ভেলু আছিলে এ, গতিকে আমি এ স্কোৱাৰ পালোঁ। বি চিৰ ঠাইত এ পাতি দিলোঁ, এ বিৰ ঠাইত এ পাতি দিলোঁ, গতিকে এ বি স্কোৱাৰ আছে গতিকে এ স্কোৱাৰ হ'ব, বি চি আছে এ স্কোৱাৰ হ'ব। গতিকে আমি এইটো এ স্কোৱাৰ প্লাছ এ স্কোৱাৰ টোটেল পালোঁ 2a স্কোৱাৰ। গতিকে এইটো পাইছোঁ আমি কাৰ ভেলু, এ চি স্কোৱাৰ ভেলু, কিন্তু লাগে আমাক কি এ চি ভেলু। গতিকে টুৱাইচ এ হোল স্কোৱাৰ ৰুট অভাৰ আহি যাব। গতিকে টুৱাইচ এ হোল স্কোৱাৰ ৰুট অভাৰ আমি কেনেকৈ পাৰিম, 1/2 কৰিম, 2 to the power 1/2 a স্কোৱাৰ হোল টু দি পাৱাৰ 1/2। গতিকে 2 টুকুৰা কাটি গ'ল, ইয়াত কি হ'ব 1/2 মানে ৰুট অভাৰ 2 ইনটু এ। গতিকে এ চি ভেলু পালোঁ আমি √2a। এতিয়া উলিয়াব লাগে আমি কি উলিয়াব লাগে, আমি উলিয়াব লাগে যে 45 ডিগ্ৰীৰ ভেলুটো। এতিয়া মই আগতে কথাটো কৈ অহা নাই, যদি এই দুটা বাহু সমান হয়, আমি এটা পাইছোঁ যে যিবিলাক ত্ৰিভুজৰ দুটা বাহু সমান সেইবিলাকক কয় সমদ্বিবাহু ত্ৰিভুজ। গতিকে এইটো সমকোণী ত্ৰিভুজ, লগতে ই হ'ব সমদ্বিবাহু ত্ৰিভুজ। গতিকে ইয়াক ক'ম আমি সমদ্বিবাহু ত্ৰিভুজ। ই সমকোণ, লগতে ইয়াৰ দুটা বাহু সমান, মানে এ বি বি চিও সমান, লগতে এংগুল এ বি চিও 90 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি এই সমদ্বিবাহুৰ যেতিয়া ত্ৰিভুজ হ'ল, আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। যদি বি চি আৰু এ বি আমি সমান বুলি ধৰিছোঁ, তেন্তে এ বিৰ বিপৰীত কোণটো হৈছে এংগুল চি আৰু বি চিৰ বিপৰীত কোণটো হৈছে এংগুল এ। গতিকে আমি সমান বাহুৰ বিপৰীত কোণ, সমান বাহু লিখি লৈছোঁ, সমান বাহু এ বি ইকুৱেল টু বি চি। গতিকে এ বিৰ বিপৰীত কোণটো কি, এ বিৰ বিপৰীত কোণটো চি ইকুৱেল টু বি চিৰ বিপৰীত কোণটো কি এ। গতিকে চি আৰু এ সমান হ'ল। যদি চি আৰু এ সমান হয়, আমি কি পাম, সমকোণী যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত এটা এইটো আছে যে তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী। যদি 180 ডিগ্ৰী হ'ল,
যেহেতু এ আৰু চি সমান আমি এটো একেভাগে ৰাখিছোঁ বি ভেলু জানো আমি 90 ডিগ্ৰী কাৰণ এইটো সমকোণী ত্ৰিভুজ আৰু চি ভেলু হৈছে চিৰ ঠাইত আমি কি পাতি দিলোঁ এ পাতি দিলোঁ এ ইকুৱেল টু 180 ডিগ্ৰী গতিকে টুৱাইচ অফ এ হ'ল প্লাছ 90 ডিগ্ৰী ইকুৱেল টু 180 গতিকে টুৱাইচ অফ এ ইকুৱেল টু 180 90টো এইফালে গ'ল মাইনাছ হ'ল গতিকে আমি পালোঁ টুৱাইচ অফ এ ইকুৱেল টু 90 ডিগ্ৰী গতিকে এংগুল এ ইকুৱেল টু 90 ডিভাইডেড বাই 2টো তললৈ গুচি আহিব গতিকে 45 ডিগ্ৰী গতিকে এংগুল এ কোণৰ মান পালোঁ আমি 45 ডিগ্ৰী এইটো মান পালোঁ 45 ডিগ্ৰী যেহেতু এংগুল এ আৰু চি দুটা সমান গতিকে চি এংগুল হ'ব 45 ডিগ্ৰী এতিয়া আমি সাইন 45 ডিগ্ৰী মান কেনেকৈ পাম সাইন 45 ডিগ্ৰী মানে হৈছে সাইন এ কিমান সাইন এটো জানো যে আমি পাৰপেণ্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনাছ মানে উন্নতি আৰু এইটো অতিভুজ গতিকে উন্নতিডাল কোনডাল ইয়াৰ কাৰণে উন্নতিডাল হৈছে BC বাই এইচৰ ভেলু কিমান এইচৰ ভেলু হৈছে AC আমি BC ভেলু উলিয়াই দিছোঁ এইচৰ ভেলু উলিয়াই দিছোঁ √2 a গতিকে এইটো a খোলাগতি গ'ল গতিকে সাইন 45 ডিগ্ৰী আমি পালোঁ সাইন 45 ডিগ্ৰী পাম 1/√2 এতিয়া যদি আমি সাইনৰ উল্টাটো কি কচেক 45 উলিয়াও আমি কি পাম 1/sin 45 ডিগ্ৰী গতিকে আমি sin 45 ডিগ্ৰী পাই দিছোঁ 1/√2 গতিকে আমি পাম cosec 45 √2 এতিয়া আমি উলিয়াব লাগে tan 45 ডিগ্ৰী tan 45 ডিগ্ৰী মানে আছিলে উন্নতি p/b উন্নতি আৰু ভূমি গতিকে p2 হ'ব আমাৰ কিমান p2 দিয়া আছে আমাৰ p2 হ'ব a p2 মানে BC ভেলু a আৰু b ভেলু b মানে হৈছে ভূমি মানে ab ভেলু a ইকুৱেল টু 1 পাম গতিকে tan 45 যদি 1 হয় cot 45 কিমান হ'ব cot 45 ইয়াৰ উল্টাটো 1/tan 45 ইকুৱেল টু 1 আমি cot 45 টো এনেকৈ উলিয়াব পাৰোঁ cot 45 ইকুৱেল টু b/p য'ত BC/AB পাতিম আমি দুইটাৰ ভেলু a/a আকৌ 1 তেনেকৈ পাতিব পাৰোঁ তাৰপিছত আহিলে cos 45 মানে হৈছে b/h b মানে কিমান b মানে হৈছে ab b ভেলুটো হৈছে b/ab b মানে হৈছে ab আৰু h মানে হৈছে অতিভুজ h মানে হৈছে AC গতিকে ab ভেলু কিমান b ভেলু হৈছে AC ভেলু হৈছে √2 a গতিকে আমি পালোঁ 1/√2 গতিকে cos 45 পালোঁ গতিকে sec 45 আমি পাম sec 45 ইকুৱেল টু 1/cos 45 ভেলুটো 1/√2 আছিলে গতিকে sec 45 টো √2 এইফালে ওপৰলৈ গুচি যাব আমি পাম √2 1টো ইয়াত থাকিব √2টো ওপৰলৈ গুচি যাব গতিকে আমি পালোঁ গতিকে এনেকৈ আমি ত্ৰিকোণমিতিক ভেলুবিলাক উলিয়াব পাৰোঁ